পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ সাজত কি আছিলে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনালোঁ। আহক কি আছে আমি চাই লওঁ। এয়া ভাতৰ লগত আছিলে মিক্স ভাজি, গাজৰ, আলু আৰু সৰু বিন এনেকৈ মিক্স কৰি ভাজিছিলোঁ। লগতে আছিলে দাইলত মুগ আৰু মচুৰে আছে, বেলেগ আৰু দালি এড কৰা নাই। এই দুটা দালিৰে আমি দালিখন বনাইছিলোঁ। লগতে আছিলে কণীৰ দম, আলু আৰু বিলাহীৰ লগত। কণীটো ইয়াতে দেখাব নোৱাৰিলোঁ কাৰণ মই কণীটো আগতেই খাই দিলোঁ। লগতে আছিলে পাৰ মাংস কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ কিন্তু আটাইতকৈ প্ৰিয় মাংস হৈছে পাৰ মাংস। এনেদৰে খালোঁ আজি দুপৰীয়াৰ সাজ। আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই কেনে পায় এটা কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।